নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল জুলি জুই এফ্লাই স্বাগতম জনালোঁ আৰু লগতে সকলোকে মোৰ ৰঙালী বিহুৰ অশেষ শুভকামনা যাচিলোঁ। সকলো কুশলে থাকক, ভালদৰে থাকক। আৰু আজি হৈছে গৰু বিহু আৰু আমি সকলো আহি আছোঁ আমাৰ জাজি ঘৰলৈ, কাৰণ ইয়াতে বিৰাট ভাল লাগে আমাৰ বিহুত লগ হৈ সকলো আমি লগ হওঁ। আৰু আহি আমি লগে লগে খাবলৈ কি লৈছোঁ চাওক, এয়া আমৰলিটো। আমাৰ ঘৰত থকা ৰাজাই সকলোবোৰ ৰেডি কৰি থৈছে, আমি আহি ভাজিছোঁ আৰু খাইছোঁ। এইটো একচুৱেলি এটা মেডিচিন হিচাপে খোৱা হয় বুলি কয়, মেডিচিন বুলি কয়, গতিকে আমি সকলোৱে অলপ অলপ খাওঁ। আৰু লগতে আপোনালোকে বাৰু কোনে কোনে খায় মোক ক'বচোন। কিছুমানে অৱশ্যে খাই বেয়া পায়, কিন্তু আমি খাওঁ আৰু খাই ভালো পাওঁ। পোৱালি অকণমানিকেইটাই নাখায়, অকল আমি ডাঙৰখিনিয়ে খাওঁ, তাহাঁতি খাই বেয়া পায়। আৰু লগতে এয়া হৈছে চাট। আমি একচুৱেলি আজি গৰু গা ধোৱা সময়ত নাপালোঁহি, আমাৰ অহা দেৰি হৈ গ'ল, গতিকে এতিয়া আমি লগতে আমি খাম কি চাটৰ ভাজি। এই চাটৰ ভাজিটো খাব লাগে বুলি কয় মানুহে। আৰু লগতে আৰু বাকী খোৱাৰ আয়োজন চলি আছে, মাছ হাঁহ কিবা কিবি চলিছে সেইবিলাক। আৰু এইফালে মোৰ মায়ে কি কৰিছে, যিহেতু মাহঁতৰ বজাৰত যাবলৈ অকণমান দূৰ হয়, মানে প্ৰব্লেম হৈ যায় কেতিয়াবা, সেইকাৰণে এইবাৰ বজাৰ কৰা একো নহ'লে তাহাঁতলৈ বিহু বুলি সকলোকে 500 টকাকৈ দিছে। আৰু এয়া আহি পেলাই আইতাকে সিহঁতক মানে ডাঙৰৰ পৰা সৰুলৈ একাধিক্ৰমে পইচা দি আহি আছে। Dian. তোমাতকে 9 দিনৰ ডাঙৰ দিয়া। তাৰপিছতে আমি সকলোৱে ভাত খাব লৈছোঁ। আজি একচুৱেলি এটা কথা, সৌৰভ নাহিলে, সৌৰভৰ কিবা বিশেষ কাম এটাত সি বাহিৰত থাকিব লগা হ'ল। আৰু এয়া এইফালে খাই আছে আমাৰ পোৱালিকেইটাই। একচুৱেলি আমাৰ ঘৰত অকণমানি হৈছে 7টা, আৰু সেই 7টাক একেলগে ভাত খুৱাবলৈ প্ৰব্লেমেই হৈ যায়, টেবুলত ঠাই নহয়। সেইকাৰণে আমি সকলোকে একেলগে খাবলৈ ঢাৰি পাতি এনেকৈ ঢাৰি দি মাটিত দি দিওঁ। আৰু এতিয়া খোৱাৰ পিছত সকলো আগফালৰ এই চোতালত ৰখি আছে, চবেই ব্যস্ত, মোবাইলে ব্যস্ত। আৰু লগতে আমাৰ অলপমান ফটো ছেশ্যন হৈ গ'ল। আমি প্ৰত্যেক বছৰে ইয়াত এনেকৈ ফটো তুলি ভাল লাগে ইয়াত, মানে আমি গম পাওঁ যে এক বছৰত আমি কিমান চেঞ্জ হৈছোঁ। ইয়াৰ পাছতে আমাৰ ঘৰলৈ কি আহিল চাওকচোন, এই ওচৰৰ ছোৱালীখিনিয়ে কৰা জেং বিহু। এয়া তেওঁলোকৰ বিহুখিনি অকণমান দেখাইছোঁ আপোনালোকক, চাই থাকক।
ইয়াৰ পাছতে বায়ে শৰাই লৈ আনিছে আৰু আমি সকলোৱে সেৱা কৰিলোঁ। ইয়াৰ পাছতে দাদাই আকৌ গান লগাই পেলাই আকৌ তাহাঁতক নাচিব দিছে। সেই গান চিলেক্ট কৰি আছে, তাহাঁতেও কৈছে যে আমি এইটো গানত নাচিম, এইটো গানত নাচিম। আৰু ইয়াৰ পাছতে গধূলি হ'ব হ'ল। অলৰেডি ৰাজাই আমাৰ এই জাকটো তৈয়াৰ কৰি দিলে আৰু মা দেউতাহঁত সকলো ৰখি আছে। আমাৰ ঘৰত গৰু আছে, গৰু এজনী আছে আৰু পোৱালি দুটা আছে নেকি, মই ভালকৈ নাজানোৱেই। আৰু সেইকাৰণে সেই গৰু অহাৰ সময়ত এই জাকটো দিব লাগে বুলি কয় আৰু সকলোৱে ইয়াৰ শেষ ল'ব লাগে বুলি কয়। আমি আগতে মাহঁতে কৈছিলে মোক, এতিয়া একচুৱেলি আমি দিয়াহঁতকতো সেই নিয়মটো দেখাব পৰাই নাই, গতিকে ইয়াতে সেই নিয়মখিনি তাহাঁতি দেখক শিকক সেই বুলি লৈ আনো। এয়াই আৰু ইয়াৰ পাছতেই গধূলি 6টামান বজাত আমি 6টা নহয়, 6টাতকৈ অলপ দেৰি হ'ব, 6:30 মানত আমি সকলো আহিবলৈ ওলালোঁ। আহিব একচুৱেলি এৰি আহিব মন নাযায়, মা আৰু দেউতা যিহেতু অকলে থাকে, ৰাজাহঁতৰ ফেমিলিটো থাকে যদিও মাহঁত বা দেউতাহঁত অকলশৰীয়াই, সেইকাৰণে কিন্তু উপায়টো নাই, আহিব লাগিবই। আৰু সেই গধূলি সময়ত আমি সকলোখিনি ওলাই গুচি আহিলোঁ। মাৰ মুখখন, মা দেউতাৰ মুখখন মনত পৰিলে বেয়াও লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। সকলো ভালে থাকক, কুশলে থাকক, সুস্বাস্থ্যৰে থাকক। আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এগেইন থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড গুড নাইট।